অসমত প্ৰতিভাৰ প্ৰভাৱ হৈছে। শিৱসাগৰ জিলাৰ মেটেকা অঞ্চলৰ এজন কণমানি ছাত্ৰই কাগজেৰে নিৰ্মাণ কৰি উলিয়াইছে কেইবাখনো গাড়ীৰ লগতে অন্যান্য বস্তু। কণমানি ছাত্ৰজনৰ নাম ৰাজা কোঁৱৰ। তেওঁ বগীদল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যয়নৰত। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজা কোঁৱৰ। তুমি কোন বিদ্যালয়ত পঢ়া? মই বগীদল হাইস্কুল। বগীদল হাইস্কুলৰ পৰা। আৰু তুমি যে এই বস্তুবোৰ বনাইছা, এইবোৰ বস্তু যে বনালে, এই বস্তুবোৰ বনোৱাৰ প্ৰতি কেনেধৰণৰ আগ্ৰহ আহিলে? তুমি কেতিয়াবা বনাবলৈ আৰম্ভ কৰিলা? মই ফাৰ্ষ্টে মানে এজন বৰ্তা আছিলে, বৰ্তাহঁতে গ'লে জানে। তাৰপিছত মানে মই ফেচবুকত পাইছিলোঁ, এটা ল'ৰাই মানে হেৰি কৰিছিলে, লোহাৰ এখন জেচিবি বনাইছিল বাহিৰত এখন, আমাৰ ইয়াত নহয়। তাৰপিছত মই ভাবিলোঁ মই কাগজে বনাওঁ। তাৰপিছত কাগজে জেচিবিখন বনালোঁ। তাৰপিছত তেনেকৈ মানে বনাই গৈ আছোঁ এতিয়া। তুমি এনেই কিমান বস্তু বনালা? এতিয়া মোৰ 35-36খন ওপৰত আছে। কেতিয়াৰ পৰা বনাবলৈ আৰম্ভ কৰিলা? মই লকডাউনৰ শেষৰ পৰা, মানে লকডাউনৰ জুন জুলাই মানৰ পৰা তুমি বনাবলৈ আৰম্ভ কৰিলা। তুমি এনেই বিশেষকৈ কি কি বস্তু বনাইছা? জেনেৰেটৰটো আছে, তাৰপিছত টেংকাৰ আছে, ফকলেণ্ড আছে, তাৰপিছত ৰুলাৰ আছে, চুপাৰ আছে, আৰু এখন এম্বুলেঞ্চ আছে। আৰু ইয়াৰ উপৰিও আৰু বেলেগ বস্তু আছেই নিশ্চয়কৈ। আৰু মই দুটামান বস্তু চাই ল'ব বিচাৰিছোঁ। এইটো কি হয়? জেনেৰেটৰ ন? এই জেনেৰেটৰ কেনেকৈ চলে? এইটো কি হয়? জেনেৰেটৰ হয়। আৰু কাৰেণ্টৰ লগত বা এনেকৈ বেটেৰী চিষ্টেমত কি কি চলে? বেটেৰী চিষ্টেমতো চলাব পাৰে, কাৰেণ্টতো চলাব পাৰে। আৰু এই টেংকাৰখনৰ চলাই দেখাইছোঁ। এই টেংকাৰখনৰ লগত মানে অকল লাইটৰ সুবিধাহে আছে ইয়াত। আৰু বেক লাইটো আছে ইয়াত। বেক লাইট আছে ইয়াত। আৰু এখন গাড়ী বনাবলৈ কিমান সময় লাগে? মোৰ এখন গাড়ী বনাবলৈ যদি মানে একেৰাহে বনাওঁ নাই, 2-3 ঘণ্টাত হৈ যায়। একেৰাহে বনালে 2-3 ঘণ্টাত হৈ যায়। আৰু যদি তুমি ৰখি মেলি এদিনত এনেই অকণমানকৈ বনালে কিমান দিন লাগিব? অকণমানকৈ বনালে 3 দিন। শিৱসাগৰৰ পৰা পাৰ্চেছ আহমেদৰ ৰিপৰ্ট, প্ৰতিফলন লাইভ।